তই কোন বে মোক খাব পাৰা মোক চিন নাপা তই মোক ভাৰতৰ মানুহ বাংলাদেশৰ মানুহ চবে চিন পায় তই চিন নাপা তই কোনি হে মই বাবাৰ এচিষ্টেণ্ট এচিষ্টেণ্ট মানে কি হে আজনু কিয় নাজনা তই কিয় আছা টিকেট দিবে আছো টিকেট দিবে আছা দি তে টিকেট পইচা দি কিমান 342 টাকা দি 300 গুণ 42 রাতে ও পয়সা আনা নাই পইচা নহলে নহব দি পয়সা আনা নাই তে মই বাবাক দিম দে বাবার লগত কথা আছে মোর ৰ মই বাকি তোক দে বাকি লেখ দে লেখ পানি রেম হইছি পইচা এ বাবা কোন তুই ওই তু এ বাবা এ বাবা এ আচ্ছা বহি যা মোর এটা বিপদ হইছি বাবা দে বিপদটো কৈছো নে বাবা থকালৈকে কাৰো বিপদ ওচৰতে চাপিব নোৱাৰে বাবা মই এটা আপীক ভাল পাইছিলো আপীটোই বেলেগ আপালত পলাই গেল ও পলে গেল আজিকালি হে হবা ধরছি আগৰ দিনৰ প্ৰেম আছিল এলাইচিৰ দৰে জিন্দগীকে সাথ দি জিন্দগীকে বাদ দি আৰু ইটাৰ প্ৰেম হৈছি ঘড়ী ডিটাৰজেন্টৰ দৰে পহলে ইস্তেমাল কৰো उसके बाद विश्वास करो ওই বাবা আজিকালি আপি বিলাকে কাপোৰ বদলা দি আপা বদলাই থাকে বাবা তাইৰ ভাবত মোৰ এতিয়া টোপনি না হৈছি বাবা তই কিবা এটা উপায় দি বাবা ৰ বাচ্চা ৰ তোক মই কি উপায় দেও তোৰ দৰে ধৰাকে অৱস্থা হৈ বাবা ও ৰ ইমান সময় যে কথা পাতলো তার টিকেট লৈছে না লৈছো বাবা পুৰা 300 গুণ 42 টকা দি লৈছো 42 টাকা লৈছে লৈছে মাত্ৰ সি তাক বাচাক দিছো তাক ও ৰ তই তো কিয় মাথা লইলি এ এইটো মাথা নহয় এইটো সেফটি সেফটি এটোৰ কি বস্তু জানানে এইটো সেফটি মাথাটো সেফটি কৰি ৰাখে ও ৰ এটো আগতে এটা মাটিত থচোন এইটো মাটি মাটি মা ভূতপ্ৰেতক ভয় কৰা মানুহ এনে মই অজা লৈছে নামত কিন্তু ভূতপ্ৰেতক ভয় লাগে দেচোন অলপমান থৈছো বাবা ও ৰ তোক মই এতিয়াও উপায়টো দেয়াই নাই ন এ বাবা সমাধানটো কও দে ৰ এতিয়া তোক সমাধানটো মই তেতিয়া আৰু ভাবি সমাধানটো এতিয়া বিচাৰি পালো তই মোক 40,000 টকা দি কিনে সিহঁতৰ লগত তাতে 3জন হয় 40 বছৰ তাতে বহি থাক 40 বছৰ 40,000 টকা দি কিনে মই যে পইচা আনা নাই 80 বছৰ হইলে হ'ব না 100 বছৰ বহি থাক তেতিয়া 100 বছৰ সঁচাই চাও আমি 100 বছৰ বহি আৰু 24 তই যেতিয়া অলে যাবি ভাবিব তাৰ আগে দৌৰি থাক আপনি তোৰ বিচাৰিছে দাদি সঁচাই না বাবা সঁচাই 100 বছৰ নহয় মই 150 বছৰ বহিম বাবা হেংকে দি এ বাবা মই তাতে বহু ৰ কে আইলো বাবা তা যেতিয়া গোটেই জীৱন বৰলাই ৰাখিব লাগিব হাই ফ্ৰেন্ডছ আপোনালোকৰ যদি এইটো ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো দবাই দিব